মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি এটা পাঠ আগবঢ়াবলৈ লৈছোঁ। সপ্তম শ্ৰেণীৰ গণিতৰ অনুশীলনী 2.2 এক নম্বৰটো আগত আলোচনা কৰি গ'লোঁ। প্ৰতিক্ৰম মানেনো কি? প্ৰতিক্ৰমৰ বিষয়ে তোমালোকক বিতংভাৱে দেখুৱালোঁ আৰু আলোচনা কৰিছিলোঁ। এতিয়া 2 নম্বৰ মই অংকটোলৈ যাম। মান নিৰ্ণয় কৰা। ইয়াত A আৰু B দুটা অংক দিছে। A নম্বৰটো হ'ল 1 নম্বৰতে আছে 6 হৰণ 8 ভাগৰ 3 আৰু 2 নম্বৰটো হ'ল 51 হৰণ 3 ভাগৰ 17 আৰু B অংকটো হ'ল 2 সমষ্টি 4 ভাগৰ 1 হৰণ 3 আৰু ইটো হ'ল 7 ভাগৰ 60 হৰণ 15। এতিয়া তোমালোকে বৰ্ডলৈ চোৱা। মই অংকটো পাতি দিছোঁ। 1 নম্বৰটোলৈ গৈছোঁ। 6 হৰণ 8 ভাগৰ 3 সমান। এতিয়া তোমালোকে এটা মন কৰিবা, হৰণ অংকত কি হয়, ভগ্নাংশ হৰণত সদায় আমি তাত হৰণ চিনটোত পূৰণ চিন ব্যৱহাৰ কৰিব লাগে আৰু পাছফালৰ ভগ্নাংশটো কি হ'ব, লুটি খাই যাব, মানে উলটি যাব। এতিয়া 8 ভাগৰ 3 আছে, ই হ'ব কি 3 ভাগৰ 8 হ'ব। চোৱাচোন, সমান 6 পূৰণ দিয়াৰ লগে লগে কি হ'ল, লুটি খালে। 8 ভাগৰ 3 ঠাইত 3 ভাগৰ 8 লিখিলোঁ। তাৰ পাছত ইয়াত আমি লব ভাগে লিখিলোঁ। 6 পূৰণ 8 হ'ল লব আৰু হৰত 6 তলত 1 আছে, তোমালোকে জানাই। 1 3 গুণ 3, হৰ হ'ল 3। এতিয়া আমি কটাকটি কৰি চাওঁ, মানে হৰণ কৰি চাওঁ। 6 হৰণ যাব, 3 দুগুণ 6। এতিয়া কি থাকিলে, 2 আৰু 8 থাকিলে। 3টোৰ তলৰটো কেঞ্চেলেই হ'ল, বা আমি কটাকটি কৰিলোঁ। তেতিয়া কি হ'ব, সমান 16, মানে 2 8 গুণ 16। উত্তৰটো হ'ব কি 16। ঠিক তেনেকৈ 2 নম্বৰটোলৈ যাওঁ। 51 হৰণ 3 ভাগৰ 17, এই অংকটো আমি কৰি চাওঁ। সমান 51 পূৰণ আগৰ অংকটো নিচিনাকৈ 3 ভাগৰ 17 ঠাইত কি হ'ব, আমি পূৰণ চিন দিয়াৰ লগে লগে কি হ'ব, লুটি খাই যাব। 3 ভাগৰ 17 ঠাইত 17 ভাগৰ আমি 3 লিখিলোঁ। তাৰ পাছত 51ৰ তলত 1 আছে, আমি সেইটো জানো, হৰ 1 হ'ব। আৰু ইয়াত ল'ব আমি পাতি পেলাওঁ। 51 × 3 আৰু 1টো আমি নিলিখোঁ, 17 1 17 হ'ব। 17 গুণ, এতিয়া আমি 17টো হৰ পালোঁ। তাৰপিছত আমি চালোঁ যে কোনটো সংখ্যাৰ লগত আমাৰ হৰণ যাব বা কটাকটি কৰিব পাৰিম। 17ৰে আমি কটাকটি কি বাৰ কৰিম, কি বাৰ যাব বাৰু, 51 3 বাৰ যাব, নহয় জানো? তোমালোকে নেওতা ভালকৈ মুখস্থ কৰি ল'বা, তেতিয়া সহজে পাৰিবা। এতিয়া আমি 3 বাৰ গ'ল, কটাকটি কৰিলোঁ। 17ৰে 51ক 3 বাৰ যোৱাৰ কাৰণে আমি কাটিলোঁ, 3 হ'ল। এতিয়া কি থাকিলে, 3 ল'ব, কি থাকিলে 3 পূৰণ 3, 3 3 গুণ 9, নহয় জানো? এতিয়া উত্তৰটো কি থাকিলে 9। এতিয়া মই B লৈ যাওঁ। Bটো চোৱা, এইটো দিছে মিশ্ৰ ভগ্নাংশ। মিশ্ৰ ভগ্নাংশ হৰণ 3 আছে, তাৰমানে কি 2 সমষ্টি 4 ভাগৰ 1 সংখ্যাটো ভগ্নাংশটো কি হ'ব, মিশ্ৰ ভগ্নাংশ। এতিয়া আমি এই মিশ্ৰ ভগ্নাংশৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশলৈ
আগে লৈ যাব লাগিব। তাৰ পাছতহে আমি অংকটো কৰিব পাৰিম। আমি মিশ্ৰ ভগ্নাংশটো আমি কি কৰিম? 2 4 পূৰণ কৰিলোঁ, 2 4 গুণ 8। তাৰ পৰা এই লবটোৰ লগত কি হ'ব? যোগ হ'ব। 2 4 গুণ 8, 8 1 9 হ'ল। এতিয়া পালোঁ 4 ভাগৰ 9 আৰু এই হৰণ 3টো আমি একেভাগে পাতি দিলোঁ। সেই আগৰ নিয়মৰ নিচিনাকৈ একেভাগে কৰিলোঁ চোৱা। 4 ভাগৰ 9 আমি পাতি ল'লোঁ, হৰণৰ ঠাইত পূৰণ দিলোঁ, এতিয়া লুটি খাই যাব। তাৰমানে 3 তলত কি আছে? এটা 1 আছে, এইটো উজ্জ্ব হৈ থাকে কাৰণ নেদেখে। এই সংখ্যাবিলাকৰ কি হয়? তলত সদায় 1 থাকে, নহয় জানো? এতিয়া সেই 1টো কি হ'ব? লব হ'ব আৰু 3টো হৰ হৈ গ'ল, লুটি খাই গ'ল। তাৰমানে 4 ভাগৰ 9 পূৰণ 3 ভাগৰ 1। ঠিক তেনেকৈ আমি তলত আকৌ সমান চিন দিলোঁ, সমান চিন দি হৰটো পাতিলোঁ 4 পূৰণ 3 আৰু লগত আমাৰ 9 হ'ব, 3 নহয় 9 পূৰণ 1। এতিয়া কি হ'ব? আমি কটাকটি কৰিব নিশ্চয় পাৰিম। 3 3 গুণ 9, 3 3 গুণ 9 হ'ল। এতিয়া কি থাকিব? আমাৰ লব 1 আছিলে, 3 গুণ 3 হ'ল, তাৰপৰা হৰ হ'ব 4। তাৰমানে উত্তৰটো কি পালোঁ? 4 ভাগৰ 3। তাৰপৰা 2 নম্বৰলৈ আহিলোঁ। 2 নম্বৰ অংকটো অপ্ৰকৃত ভগ্নাংশটো দিছে 7 ভাগৰ 60 হৰণ 15। 7 ভাগৰ 60 পূৰণ এই সংখ্যাটোৰ তলত কি আছে? 15 তলত 1 আছে। সেইগতিকে কি হ'ব? লুটি খোৱাই যোৱাৰ লগে লগে কি হ'ব? ভগ্নাংশ হৈ গ'ল 15 ভাগৰ 1। তাৰ পৰা সমান আমি লব ভাগে পাতিলোঁ 60 পূৰণ 1, হৰটো পাতিলোঁ 7 পূৰণ 15। এতিয়া আমি চাওঁ 60টোক কোনোবা সংখ্যা হৰণ যাব নেকি? 7টো নাযায়, নহয় জানো? 15 যাব চাগে। আমি 15 যাব, 15 কিবা যাব? 4 বাৰ যাব। 15 60, নহয় জানো? এতিয়া কি থাকিব? লবত সমান লব হ'ব 4 পূৰণ 1 আৰু হৰটো 7 থাকিব কাৰণ 15ত 1 আছে, কিন্তু 7ৰ লগত পূৰণ একেই হ'ব, হয়নে বাৰু? সেই গতিকে 7 পূৰণ 1 হ'ল। এতিয়া আমি 7 গুণ 7, 4 গুণ 4 মানে 7 ভাগৰ 4 উত্তৰটো পালোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। মই তোমালোকক ঘৰতে বহি তোমালোকে অংক দুটা কৰিবা, তেতিয়া নিশ্চয় মনত থাকিব। দুটাতকৈ বেছিকৈ কৰিবা। মই এতিয়া দুটা অংকই দিছোঁ। 1 নম্বৰটো হ'ল 15 হৰণ 6 ভাগৰ 5। এইটো কৰিবা। আৰু এটা দিছোঁ 2 নম্বৰ 3 সমষ্টি 5 ভাগৰ 1 হৰণ 4। এই অংক দুটা তোমালোকে ঘৰতে বহি কৰিবা, নিশ্চয় পাৰিবা। আৰু মই এই পাঠটি ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী পাঠ আকৌ আগবঢ়াম। তোমালোকে মোৰ এই চেনেলটি অল প্ৰগ্ৰাম অফ আছাম ছাবস্ক্ৰাইব কৰি থবা, কাষত থকা বেলটো বজাই দিবা। তেতিয়া তোমালোকে মই যেতিয়াই পঠাই দিম যিকোনো পাঠ বা যিকোনো ভিডিঅ' সেইবিলাক তোমালোকে আগতীয়াকৈ পাবা।